Hello everyone, welcome to my channel. প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ আৰু এই ৰঙালীয়ে যাতে সকলোৰে জীৱনলৈ ৰং কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ। আজি যেহেতু গৰু বিহু তো আজি দিনটো আমি কি কৰিম তাকে দেখাম। সকলোৱে জানেই বাৰু কি কৰে কি নকৰে, তথাপিতো আমি কেনেকৈ কৰোঁ সেইটোকে দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলোৱে ভাল পাব। এয়া আমি চাটবাৰীৰ কাৰণে বস্তু ৰেডি কৰিছোঁৱে। এয়া লৈছোঁ আমি বেঙেনা, থেকেৰা, হালধি, ইফালে বেঙেনা আছে, পানীলাও আনিব বাৰু। তো এইখিনি কাটি কৰি লওঁ আৰু হালধি পিচিবও লাগিব, তো সেইটো কাৰণে এইখিনি আয়োজন কৰি লৈছোঁ। এতিয়া কৰি যাম আৰু চাটবাৰী বনাব লাগিব যিহেতু। এয়া আমাৰ চব ৰেডি হৈ গ'ল। এয়া মাটিমাহ, এয়া হালধি, ইফালে এয়া ভেদাইলতি, মাখিলতি, সকলোবোৰ আয়োজন কৰি লৈছোঁ। এয়া চাটবাৰী। এতিয়া আমি আমাৰ গৰুকেইটা নোৱাম আৰু ইহঁতকো মাহ হালধি সানি ৰেডি গা ধুৱাই দিলে হৈ গ'ল। এয়া সকলোৱে গৰু গা ধুৱাই আছে আৰু ইফালে পূৰা একদম মাইক বজাই আছে আমাৰ। এইফালে সকলোৱে গৰু গাই ধুৱাইছে। খালি গায়ে হ'ব লাগিব। খালি গায়ে কাপোৰ পিন্ধা খালি গায়ে হ'ব লাগিব। কাপোৰ পিন্ধাব ন। আমি এতিয়া নদীত গা ধুলোঁ। গা ধুই এতিয়া ঘৰলৈ আহি আছোঁ আৰু যিহেতু বৰষুণ কালি ৰাতিৰ পৰা বহুত, এতিয়া যেনিবা ৰ'দ ওলাইছে কিন্তু বতাহটো খুব বেছিকৈ বলি আছে। তো সেইটো কাৰণে মানে আমি বেছিকৈ গা নুধুলোঁ আৰু যিহেতু নদীৰ পানী বেছি ঠাণ্ডা আৰু ধোৱা নাযায় সেনেকুৱাকৈ, সেইটো কাৰণে মানে অলপমান ধুই নিয়মটো আৰু যিহেতু বিহু তো নদীত গা ধুওঁ আগৰ পৰাই, অলপ গা ধুই তো এতিয়া ঘৰলৈ আহিছোঁ। ঘৰত ভালকৈ গা চা ধুই নতুন কাপোৰ পিন্ধিম, গোঁসাই সেৱা কৰিম, মাক সেৱা কৰিম আৰু হৈ গ'ল আৰু তাৰপিছত আকৌ আবেলি আছে কিবা কিবি দেখাই যাম, চাই থাকিব ভিডিঅ'টো। এতিয়া আমি পূৰা ৰেডি একদম। এতিয়া কৰিব লগা একো নাই, তো আমি অলপ ফুৰি আহোঁ ব'লো। যিহেতু এতিয়া আবেলি হ'ল আৰু সন্ধিয়াও হ'বই, তো গৰুবোৰ ঘৰলৈ আহিব আৰু সেইকাৰণে মায়ে পদূলিমুখত জাগ ৰেডি কৰি থৈছে। ইয়াতে খেৰ, তুঁহ, নৰসিংহৰ পাত, ঔটেঙাৰ পাত আৰু চাটবাৰীত দিয়া পানীলাও, থেকেৰা, বেঙেনা,
এইবোৰ দিছে আৰু মৰলীয়া শাক এনেকৈ এইটো জাগ ৰেডি কৰি থৈ দিছে যাতে সিহঁতে আহি পোৱাৰ লগে লগে সিহঁতক জাগ দি পেলাই ধোঁৱা দিব পাৰে সিহঁতৰ গাত। আৰু ইফালে এইখন বিচনী ৰেডি কৰি থৈছে গামোচাৰ সৈতে। যিহেতু বিচনী ব্যৱহাৰ হোৱা নাই তো বছৰটোৰ কাৰণে বিচনী ব্যৱহাৰ কৰিবলৈ গৰুক প্ৰথমে বিচি লোৱা হয়, সকলোৱে জানেই বাৰু। আৰু আমাৰো এনেকৈ ৰেডি কৰি থৈছে যাতে গৰু আহিলে সিহঁতক এনেকৈ বিচি দিব পাৰে। আৰু এইফালে এইটো গোহালি ঘৰত এনেকৈ ৰেডি কৰি থৈছে জাগ। ইয়াতো সেই ছেইম সেনেকুৱাকৈ দিছে, ভেদাইলতি মাখিলতিৰ পাত এনেকৈ, মৰলীয়া শাকৰ, নৰসিংহৰ পাত, ঔটেঙাৰ পাত, খেৰটো আৰু চাটবাৰীত দিয়া পানীলাও, থেকেৰা এনেকৈ জাগ ইয়াতো ৰেডি কৰি থৈ দিছে। নতুন পঘা খুটাত লগাই থৈ দিছে যাতে সিহঁতক দিব পাৰি। মানুহে নতুন কাপোৰ লয় তো গৰুবিলাকক গৰু বিহুৰ দিনা নতুন পঘা দিয়া হয়। এনেকৈ খুটাবিলাকত বান্ধি থৈ দিছে। এয়া আমাৰ টিলিকি মাইনাজনী আহি পাই গ'ল, গৰু মাইনাজনী। আৰু মায়ে ইফালে এয়া জাগো জ্বলাই দিলে আৰু বিচনী লৈ আহিছে তাইক বিচি দিবলৈ। আৰু ইফালে এয়া মাছৰ পানীৰে এনেকৈ ভৰি ধুৱাই দিয়ে। আৰু এইটো এইকাৰণেই দিয়ে যাতে বসন্ত ৰোগৰ পৰা সিহঁতে হাত সাৰি থাকিব পাৰে, তো তাৰ কাৰণে মাছৰ পানী এনেকৈ ভৰিত দিয়া হয়। এতিয়া ৰাতি হ'ল আৰু আমিও গাঁৱৰ ঘৰে ঘৰে গৈ হুঁচৰি গাম। তো আজিলৈ ভিডিঅ'টো ইমানেই। গৰু বিহুত আমি কি কৰিলোঁ সকলোখিনি দেখুৱালোঁ। আপোনালোকে জনাব কেনেকুৱা হ'লে ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল লাগিছে মোৰ তেতিয়াহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটাও কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।